নমস্কাৰ মই ৰাজীৱ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈ জিকেলৈ স্বাগতম জনাইছোঁ। আই হোপ আপোনালোক সকলো ভালেই আছে, কিন্তু সকলোৱে মনত এটা ডাঙৰ চিন্তা সোমাই আছে, যিটো চিন্তা মোৰো হৈ আছে, যিটো হ'ল অসম পুলিচ ABUB আৰু গাৰ্ডমেনৰ APRৰ ৰিজাল্টৰ চিন্তাটো। আজি আমি অসম পুলিচ ABUB 6662টা পোষ্টৰ কথা অলপ আলোচনা কৰিম। মই মোৰ এই ভিডিঅ'টোৰ বাবে আপোনালোকক মোৰ ভিডিঅ'টো লাইক বা ছাবস্ক্ৰাইব কৰিবৰ বাবে নকওঁ, কাৰণ মই এই ভিডিঅ'টোৰ জৰিয়তে মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিম। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব। আমাৰ অসম চৰকাৰখনে কি কৰি আছে বাৰু, আমাৰ জীৱনৰ লগত কিয় খেলি আছে? 2018 চনৰ পৰা আজি 2022 চনলৈকে এটা ভালকৈ নিযুক্তি দিব পৰা নাই, আৰু আমি কিমান দৌৰিম এটা চাকৰিৰ বাবে? 2020 চনৰ অক্টোবৰতে SI গাফিলতিৰ বাবে 6662টা পদৰ নিযুক্তি স্থগিত ৰাখিল, কিন্তু আজি সেই SIৰ ট্ৰেইনিং শেষ হৈ গ'ল। তেওঁলোকে এতিয়া নিজৰ কৰ্তব্য ডিউটি জইন কৰিব, কিন্তু আমাৰ এই 6662টা পদৰ নিযুক্তি প্ৰক্ৰিয়া কিয় এতিয়ালৈকে শেষ কৰিব পৰা নাই? আজি লিখিত পৰীক্ষা দিয়া প্ৰায় দুমাহেই হ'ল, কিন্তু আজিলৈকে তেওঁলোকে কিয় ৰিজাল্ট দিব পৰা নাই? মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে মাননীয় DGP ছাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাক ৰিজাল্ট লাগে। ABUB APR আৰু গাৰ্ডমেনৰ ৰিজাল্ট আমাক অতি সোনকালে দিয়ক। এই যোনটো লিখিত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই পৰীক্ষা হোৱাৰ আগতে আমাক ৰিজাল্টটো দিয়ক, কাৰণ এজন ল'ৰাই 2-3টা পোষ্টত চাকৰি কৰিব নোৱাৰে, কিয়নো এজন ল'ৰাই অকল এটা পোষ্টতহে চাকৰি কৰিব পাৰিব। সেইবাবে সেই লিখিত পৰীক্ষা হোৱাৰ আগত আমাক ৰিজাল্টটো অতি সোনকালে দিয়ক। মই অনুৰোধ জনাইছোঁ আপোনালোকক, আমাক ৰিজাল্টটো সোনকালে দিয়ক, কাৰণ সময় ৰৈ নাথাকে আৰু সকলোৱে চাকৰি নাপায়তো। 32,000 ল'ৰা ছোৱালীয়ে লিখিত পৰীক্ষা দিছে, সেইসকলে সকলোৱে চাকৰি নাপায়। সেইসকলেতো জীৱনত কিবা এটা কৰিব লাগিব, এইটোলৈ ৰৈ থাকিলে নহ'ব, কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে। কাৰণ ৰিজাল্ট দিয়াৰ পিছত এটা সপোন ভগা, যোনটো আমাৰ মনত সপোন আছে, সেই সপোন সকলোৱে নাপায়। যিসকলে নাপাব সেইসকলৰ মনটো বহুত ভাগি পৰিব, যিসকলৰ বয়স নাথাকিব। সেইসকলৰ সপোনটো ভঙাৰ যিখিনি দুখ, সেইখিনি পাৰ কৰিবলৈও তেওঁলোকক এটা সময়ৰ প্ৰয়োজন হ'ব। আকৌ সেইখিনি সময় যাব, আকৌ তেওঁলোকে জীৱনত কিবা এটা কৰিব লাগিব। সেইবাবে মই অনুৰোধ জনাইছোঁ, আমাক ৰখাই নথ'ব আৰু 4 বছৰ দিনে ৰখালে, আৰু আমাক অপেক্ষা নকৰাব, আমাক অতি সোনকালে ৰিজাল্টটো দিয়ক। এইখিনি মোৰ মনৰ কথা আছিলে, আজি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক বহুত অশেষ ধন্যবাদ দিছোঁ। আৰু আগতীয়াকৈ আপোনালোকৰ সকলোকে ৰঙালী বিহু বহুত আন্তৰিক হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। জয় আই অসম।